আপোনাৰ নামত ড্ৰাইভিং লাইসেন্স আছেনে? নাই যদি আপুনি কেনেকৈ এটা এপৰ জৰিয়তে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰে যে এটা এপৰ জৰিয়তে কেনেকৈ আপুনি ড্ৰাইভিং লাইসেন্স অতি সহজে এপ্লাই কৰিব, তেনেহ'লে ভিডিঅ'টো চাই থাকক। মই এইটো ভিডিঅ'ত দেখাই দিম যে কোন এপটোৰ দ্বাৰা আপোনালোকে ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰিব। ঠিক আছে, তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ড্ৰাইভিং লাইসেন্স এপ্লাই কৰাৰ জন্য যোন এপটো প্ৰয়োজন হয় সেই এপটো আপোনালোকে ডাউনলোড কৰাৰ জন্য প্ৰথমে প্লে ষ্ট'ৰটো ওপেন কৰি ল'ব। প্লে ষ্ট'ৰটো ওপেন কৰাৰ পিছত ইয়াত সাৰ্চ বাৰত সাৰ্চ কৰি দিব অনলাইন সেৱা বুলি সাৰ্চ কৰি দিব। ইয়াত চাব পাৰিছে ইয়াত এটা এপ আহি গৈছে। এপটোৰ নাম অনলাইন সেৱা ডিজিটেল সাৰ্ভিস ইণ্ডিয়া। এইটো এপ আপোনালোকে ডাউনলোড কৰি ল'ব। ঠিক আছে, মোৰ আগৰ পৰাই ডাউনলোড কৰা আছে, গতিকে মই ওপেন কৰিলোঁ এইটো এপ। ঠিক আছে, ওপেন হৈ আছে। ওপেন কৰাৰ পিছত ইয়াত চাব পাৰিছে বহুত কিছু আছে। আধাৰ কাৰ্ড আছে, ভোটাৰ আইডি কাৰ্ড আছে, পেন কাৰ্ড, ৰেশন কাৰ্ড, ড্ৰাইভিং লাইসেন্স। চাব পাৰিছে ইয়াত ড্ৰাইভিং লাইসেন্স আছে। এই ড্ৰাইভিং লাইসেন্স অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত সৰু এটা এড আহি যাব, এইটো কাটি দিব। কটাৰ পিছত ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফৰ নিউ লাৰ্ণাৰ লাইসেন্স। ইয়াত চাব পাৰিছে 2 নম্বৰৰ অপশ্যনটো চাব পাৰিছে এপ্লিকেশ্যন ফৰ নিউ ড্ৰাইভিং লাইসেন্স। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ৱেবছাইটত গৈ ৱেবছাইট সাজেষ্ট কৰিব যে আপোনালোকে কেনেকুৱা লাইসেন্স বনাব বিচাৰে। তেনেকুৱা ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তাত গৈ ৱেবছাইটত গৈ নতুন লাইসেন্সৰ জন্য এপ্লাই কৰিব পাৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈ বাই।